গাইজ ৱেলকাম বেক টু আৱাৰ নিউ ব্লগ চেনেল। তো মই কৈছিলোঁ সোমবাৰে আমাৰ ৰবিবাৰে ব্লগ আমি ৰবিবাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো ভিডিঅ'টো সোমবাৰলৈকে থাকিব। তো মই ভীমা শংকৰলৈকে যাই আছোঁ একলাই, কোনো নাই লগত। আগত চাব পাৰে খালী কুকুৰ কেইটামান আছে আগফালে মোৰ। তো ব'লক আমি লাষ্টলৈ যাই চাওঁ কাৰোবাৰ লিপ পালে লিপ ল'ম। ব্লগ গাইজ যাই থাকিব ব'লক। মই লগটো ৰাতিপুৱা আহিব, মই এতিয়া যাই আছোঁ এডভান্সতে। কোনো নাই, লিপ দিয়া মানুহ নাই গাইজ। কাটবা নাযাওঁ, চুলি কাটি লৈছোঁ। তো ব'লক। বাৰু এই কেমেৰা কোৱালিটি অলপ বেয়া হ'ব পাৰে, ইফালে হ'লে ভাল হ'ব কেমেৰা কোৱালিটিটো। যাওক ৰাস্তাৰ পৰা চাৰিফালে খালি। তো এইটোতো বেছি কথা নকওঁ, আন্ধাৰে মুন্ধাৰে চাই থাকক আৰু মই তাৰপিছত শেষত দিকে দেখাই আছোঁ ব'লক। একলা একলা যাই আছোঁ। আৰু মই ইনষ্টাগ্ৰামত নতুন এটা ৰিল আহিছে, আপোনালোকে চাব, ভাল লাগিব ইনষ্টাগ্ৰামৰ ৰিল চাই কিনে। তো অলপ ইউটিউবৰ পৰা আমি যাই কিনে অলপ ইনষ্টাত লাইভ কৰোঁ। লিপ পাই গৈছোঁ, লিপ স্কুটিত লিপ পাই গৈছোঁ। লিপ পাই গৈছোঁ, আমি যাইছোঁ অলপ মানে দূৰলৈকে লৈ যাব। তো গাইজ পুৰা মোক লিপ দিছে। বল বম বল বম বল বম আহিব পুৰা। গড়চুক আহি পাই গ'লোঁ, গড়চুক আহি পালোঁ, গড়চুক বলক। তো পুৰা এইটো লিপ দিন মোক ভাল আছে, কথা পাতি আহিলোঁ বহুত। বলক পিলপিলি ধৰিলোঁ ভাই, পিলপিল লৈ যাই আছোঁ বলক। গাইজ ফাইনেলি আমি আহি গৈছোঁ। তো আগলৈ যাইছোঁ, কাপোৰ এটা অলপ স্পৰ্টিং মই বেলেগ স্পৰ্টিং পিন্ধিছোঁ, বেলেগ স্পৰ্টিং নীলা স্পৰ্টিং। তো কাপোৰ এটা লৈ ল'ব অলপ কাপোৰ। গাইজ সব আছে গণভীর স্পোর্টিং ভীমা শংকৰ বহুত ভিৰ গাইজ, বহুত ভিৰ একদম। ৰাতিৰ বাজে আপোনাৰ এটা 12টা বাজে, 1 মিনিট কম আছে 12টা বাজিব। চাওক ভিৰ পুৰা ঝাকাছ ভিৰ একদম পুৰা। গাইজ মই এবাৰ এইটো বস্তু লৈছোঁ পৰা ফুলজানি খুৰাৰ পৰা। আকৌ লৈ ল'ম গাইজ। বলক তো আমি যাই আছোঁ ব্ৰলিদা, আধা পাই গ'লোঁ। বলক ব্লগটো বহুত লাজি লম্বা হ'ব। মহাদেৱ চবকে গাইজ বেলেগ ক্ৰেছ চলি আছে, একদম ক্ৰেছ চলি আছে পুৰা। চবে পিন্ধি কাপোৰ আমি যাইছোঁ আগলৈকে। গণেশ মন্দিৰ পালোঁ, গণেশ মন্দিৰ বেয়া পাব হৈ যাব আপোনাৰ নাই। তো তাতে আমি শিৱ দৰ্শন কৰিম, তাৰপিছত আমাৰ জমা দৰ্শন কৰিম। তো শিৱ বাবা দৰ্শন কৰি হ'ব কালা আহিছে। আহিব দূৰ পালিয়ে
ফাইনেলি পাই গ'লোঁ আমি আহি কিনে গেটলৈকে তো গেটৰ ভিডিঅ'ত আপোনাক দেখাই আছোঁ আপোনাৰ চাইডৰ ভিডিঅ' ভাল পালে তো শ্বৰ্ট আমি ৰাতিপুৱাৰ ভিডিঅ'ত দেখাম আপোনালোকক লাইন থাকিব গেটলৈকে আহি পালোঁ আপোনাৰ গেটৰ ভিউ পুৰা ভিৰে ভিৰ একদম মোটামুটি ভিড়ে আছে মানুহ আছে দেই আগৰ আছে বহুত অভাৰ মানুহ আছে আমাৰ সিঙ্গেল লাইন ডাবল লাইন আছে মোটা লাইন দিওঁ হয় আগৰ এনেকুৱা লাগে বল বল মানুহ আছে ওকে বল চলো দিছো এনেকা তো গাইস আগৰ পৰা বিমাছ খবৰ ইমান ভিৰ হৈছে বাপ কি কম গাইস মস্ত ভিৰ হৈছে তো এতিয়া বাজি আছে আপোনাৰ 2টামান বাজি আছে এইগিলা মানুহ লাগিছে ইয়াতে পূজা কৰিব লাগিছে নাগাৰ নাম গাইছে বহুত ভাল লাগিছে শুনি কিনে আৰু জোচো পাই আছোঁ দাদাহঁতৰ পৰা দাদাহঁতে কৈ পাইছে ক'ব নোৱাৰোঁ এনে অলপ গাড়ী বুজাই ল'লোঁ ক'ম আৰু মই গাড়ীৰ পৰা বুজাই লৈছোঁ অলপ পৰা মই লাইনৰ পৰা বাহিৰ আহিলোঁ লাষ্টলৈ চাব শেষলৈ চাব পামেই আৰু 1 ঘণ্টামান হ'ব আমাৰ কিমান লাইন ধৰিছে একদম ইফালৰ পৰা ইফালে লাইন একদম পূৰা লাইন লাগছে ইয়াতে পাইছোঁ আৰু অলপ মানে আছে আমাৰ গাইজ ফাইনেল দৰ্শন কৰি ল'লোঁ দৰ্শন কৰি কিনে আহিলোঁ আমি দৰ্শন কৰিলোঁ মস্ত আমি 3 ঘণ্টা ৰখিব লগা হৈছে দৰ্শন কৰিব কাৰণে তো নেক্সট আমি যাইছোঁ কোচবিহাৰ কাইলৈ পৰহিলৈ আৰু এটা ভিডিঅ' আহিব নতুন আপোনালোকে চাব ৰাতিপুৱা হ'ব বাকী আছে ৰাতিপুৱা শ্বৰ্টটো একবাৰ দেখাইছোঁ আপোনালোকক ফুৰা ভিউ বোলো ফটো চাই লওঁ গাঁতৰ পৰা মানে আহিলোঁ যিহেতু গেটৰ ওচৰত যোনকৈ ফটো মিলা ফটোটো উঠি লওঁ তো নেক্সট ৰাতিপুৱা লগ পাইছোঁ 8টা মানত তো আজি নাই বাই বাই কালি ব্লগ আহিব চাই ল'ব কালি বা পৰহি ভিতৰত ব্লগ এটা আহিব 31 তাৰিখৰ ভিতৰত 1 তাৰিখ আহিব পাৰে গ্যাৰেণ্টি নাই আমাৰ ৰেডি কৰোঁতে মোৰ দেৰি হয় মেমৰি ফুল হৈ যায় মানে বলক যাওঁ এবাৰ মই তলত যাই আছোঁ এতিয়া তলত যাই কিনে আমি মানে অলপ ৰেষ্ট কৰিম তাৰপিছত অলপ ঘৰলৈ উভতি যাম তো নেক্সট ব্লগৰ কাৰণে ৰেডি হ'ব লাগিব যিহেতু তো চাইডৰ ভিডিঅ'টো এতিয়া মোৰ মামা আছে মামা চাইছোঁ মানে 3:30 বাজে 3:30 ইমান ভিৰ হৈছে চাবৰে লাইন হৈছে 3:30 গাইজ কিমান মানুহ
এইবাৰ অহা বছৰৰ পৰা এইবাৰ বেছি হৈছে গণেশ মন্দিৰত যিখিনি আছোঁ মই এতিয়া বৰ্তমানে তো অহা বছৰত ইমানখিনি ভিৰ নাছিল এইখিনি টাইমত মই আহিছিলোঁ মই তলত যে পাইছোঁ অহা বছৰৰ মোৰ ভিডিঅ' যোনে যে গম পাইছে গাইছ তো মই ওলাই আহিলোঁ ঘৰ যাব লৈছোঁ পিলপিল বহি আছোঁ তো বৰফ পিলপিলিৰ পৰা ঘৰলৈ যাইনি আৰু এইবাৰ আহিব লগা এটা কাম আছে মানে পানী দিয়াৰ কথা আছে মানে পানী টানিবৰ কথা আছে তো চাওঁ ঘৰখন চাওঁ আৰু ভৰি ভৰিৰ অৱস্থা নাই মানে বৰষুণ দিছে তো ভিডিঅ' আনিছোঁ বৰষুণ টাইমত তো আজি এনে এইখিনি ব্লগ এতিয়া অলপ বেলেগ টাইপৰ ব্লগটো হ'ব তো চাই থাকোঁ ব্লগটো নহ'বা নেক্সট পাৰ্টত আহিব পাৰে চাই ল'ব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব 200 ছাবস্ক্ৰাইবাৰ ফটোফট কৰিব 200 ছাবস্ক্ৰাইবাৰ 142 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আৰু 200 ছাবস্ক্ৰাইবাৰ কৰিব গাইজ প্লিজ আপোনালোকে এইটো ভিডিঅ'ত 200 ছাবস্ক্ৰাইবাৰ কৰি দিয়ে তেন্তে মই কিভাৱে কৰিম এটা তো মই এইকেইটা ফটো উঠিছোঁ তাতে এইখিনি ফটো তো যিহেতু কিভাৱে কৰিম বুলি কৈছোঁ তো কিভাৱে পাৰ্টিচিপেট কৰিব আৰু হৰ হৰ মহাদেৱ